তো গাইজ বহুত দিনৰ পিছত আজি গাইজ আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিলোঁ তো গাইজ আজি আমি গাইজ ভিডিঅ'টোৰ জৰিয়তে গাইজ আমি বক্সৰ আজি আনবক্সিং কৰিম আৰু গাইজ তাৰ লগতে গাইজ এই গাইজ বক্সৰ ভিতৰত কি আছে কিমান টকাত কিনিলোঁ ক'ৰ পৰা কিনিলোঁ কিমান মুঠতে চব আজি গাইজ আমি আপোনালোকক গাইজ এই গাইজ ভিডিঅ'টোৰ জৰিয়তে আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম তো গাইজ তেতিয়াহ'লে বৰ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ তো গাইজ এইটো হৈছে মোৰ সম্পূৰ্ণ নিজা উপাৰ্জনৰ টকাৰে কিনা 3 নম্বৰ বস্তুটো আৰু কৈছে আপোনালোকক কথা দিয়াৰ দৰে আজি মই আপোনালোকক এই কেছ মোৰ সম্পূৰ্ণ নিজা উপাৰ্জনৰ টকাৰে কিনা এই কেছ 3 নম্বৰ বস্তু আজি মই আপোনালোকক ভালদৰে খুলি মেলি দেখুৱাম খোলা গ'ল এতিয়া চাওঁ কি আছে বস্তু এতিয়া মই এটা দিছিলোঁ এটা ডিচি মটৰ চাওঁ কেনে আছে বস্তু আছে ঠিক আছে নে নাই তো এইটো হৈছে কেছ মটৰটো গাইছ টাইম দিলে হ'ব নেকি এটা তো এইটো হৈছে গাইছ মটৰটো এয়া চাওক তো গাইছ এইটো কি বস্তু আৰু গাইছ আমি কি কামত বা কি ধৰণে আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ তো কৈছে এইবিলাক সম্পূৰ্ণবিলাক তথ্য মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণবিলাক বস্তু ক'বলৈ চেষ্টা কৰিম তো গাইছ প্ৰথমতে কওঁ তো গাইছ এইটো এটা হৈছে ডাইৰেক্ট কাৰেণ্ট মটৰ অৰ্থাৎ গাইছ ডিচি মটৰ আৰু গাইছ এইবিলাক মটৰৰ গাইছ বহুতটা ভাগ থাকে বহুতটা প্ৰকাৰ থাকে তো গাইছ সেইবিলাক প্ৰকাৰৰ ভিতৰত তো গাইছ এই গাইছ মটৰটো আমাৰ হৈছে 12 ভোল্ট 555 ডিচি মটৰ অৰ্থাৎ গাইছ 12 ভোল্ট 555 ডিচি মটৰ আৰু গাইছ এতিয়া আহিল যে গাইছ আমি এইবিলাক মটৰৰ জৰিয়তে আমি কিবিলাক কাম বা কি কাম আমি এই মটৰটোৰ জৰিয়তে কৰিব পাৰোঁ তো গাইছ প্ৰথমতে কওঁ তো গাইছ আমাৰ যে ঘৰত যে বিজুলী যে কাৰেণ্ট তো গাইছ এই গাইছ মটৰটোৰ জৰিয়তে আমি এই বিজুলী উৎপন্ন কৰিব পাৰোঁ কিন্তু গাইছ সেই গাইছ কাৰেণ্টটো হ'ব ডিচি কাৰেণ্ট অৰ্থাৎ ডাইৰেক্ট কাৰেণ্ট যেহেতু ডিচি মটৰ তো গাইছ ইও গাইছ আমাৰ ডিচি কাৰেণ্টে উৎপন্ন কৰিব পাৰে আমাৰ যি বিজুলী উৎপন্ন কৰিব পৰা আমাৰ যি ডাইনেমো মটৰ আছে তো গাইছ এই ডাইনেমো মটৰৰ ৰূপত আমি গাইছ এই আমাৰ 12 ভোল্ট 555 ডিচি মটৰটোক ব্যৱহাৰ কৰিব পাৰোঁ আৰু গাইছ এই মটৰটোত আপোনালোকে এখন পাংখা লগাই আপোনালোকে ফেনৰ মটৰ হিচাপে আপোনালোকে এই গাইছ মটৰটোক এবাৰ ব্যৱহাৰ কৰি চাব পাৰে আৰু গাইছ তাৰ উপৰি গাইছ আমাৰ যিবিলাক পাতল বস্তু আছে অৰ্থাৎ গাইছ কিছুমান ধাতুৰ পাতল পাত বা কিছুমান আমাৰ কাঠৰ সৰুবিলাক টুকুৰা বা কিছুমান আমাৰ কাঠৰ কিছুমান পাতল টুকুৰা তো গাইছ সেইবিলাক গাইছ ফুটা কৰিবলৈ যিবিলাক সৰু সৰু ড্ৰিল মেচিন ব্যৱহাৰ কৰা হয় তো গাইছ সেইবিলাক ড্ৰিল মেচিনৰ মটৰ হিচাপতো গাইছ আপোনালোকে গাইছ আমাৰ এই 12 ভোল্ট 555 ডিচি মটৰটোক এবাৰ ব্যৱহাৰ কৰি চাব পাৰে তো গাইছ আজি আমাৰ ভিডিঅ'টো এইখিনি আছিলে আৰু যদি আজি আপোনালোকে আমাৰ ভিডিঅ'টোৰ পৰা কিবা এটা যদি নতুন এটা বস্তু যদি আপোনালোকে জানিব পাৰিলে এটা যদি নতুন এটা নজনা বস্তু আপোনালোকে শিকিব পাৰিলে বা যদি আপোনালোকৰ আজি আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তো গাইছ তেতিয়ালৈকে চাই গাইছ ভিডিঅ'টো আপোনালোকে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গাইছ ভিডিঅ'টো আপোনালোকৰ নিজৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব তো গাইছ আজিলৈ ইমানে ধন্যবাদ